এভৰিৱান ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। আৰু আজি মই এতিয়া আছোঁ বাঘৰত, মানে বাঘৰ আহিলোঁ মই পৰহিটো ভ্লগ দিয়া নহ'ল বাৰু, ভিডিঅ' অলপতো দেখিছে, পৰহিয়ে আহিলোঁ বাৰু সেয়া। আৰু এইফালে মই এতিয়া উঠি মেলি ড্ৰিউৰ লগত খেলি আছে এজনী মাহীয়েকে, আৰু ড্ৰিউও খেলি আছে আৰু ধুনীয়াকৈ। চিৰঞ্জীৱী আহিছে চোৱাচোন সি। আইঅ' মা। আৰু মানে কি হ'ল, ভিডিঅ' অলপমান কৰিছিলোঁ যে সেইখিনি আপোনালোকৰ আগত দেখাইছোঁ, সেইখিনি পৰহিৰ ভিডিঅ' হয় বাৰু, আজি নহয়। তো বোলক ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰু মোৰ মাতটো শুনিছে জানো? ইয়াৰ মাতটো পোৱালীয়ে সি চৰাইকেইটা চাই আছে, ক'ব নোৱাৰা হৈ যায় যেনিবা চৰাই দেখিলে। অ' কচু, অ' কচু, কচু, অ' কচু, এইটো এইটো গ'ল পোৱালি। আজি পুৰা পিটিকা হ'ব জলফাইৰ, এয়া মই পুৰি আছোঁ এতিয়া। আৰু এইফালে এইটো বেঙেনা বিলাহী আলু পিটিকা হ'ব এক্সট্ৰাকৈ, বেঙেনাটো পুৰি হৈ গ'ল, বিলাহীও পুৰি হ'ল, লগতে এয়া ধনিয়া। কোন আহিছে? কোন আহিছে? হাই। ভাত পানী খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া অকণমান ৰ'দত ওলাই আহিছোঁ, পোৱালীক অকণমান ৰ'দ দিয়াইছোঁ মানে। আমি বাৰু ৰ'দ লোৱালে ইফালে ধৰিব পাৰিছেনে, যোনটো ওলাই গ'ল। ঠাণ্ডা দিনত এনেকৈ ৰ'দকণ ভাল লাগে মানে লৈ পেলাই। আৰু এইফালে কাপোৰ চাপোৰবোৰ মেলি থৈছে, ৰ'দ বাৰু যাবই হ'ল ন, আমি অহালে অকণমান দেৰিয়ে হ'লগৈ, ৰ'দটো যাবই হ'ল। আৰু এইফালে কোনোবাই এইবোৰ জলফাই দিছেনে, কোনে থৈছে চাগে, এইবোৰ আচাৰ বনাবলৈকে থৈছে নিশ্চয়। আৰু এইটো কি জানো, এইটো কি বস্তু? চিকলু হাই কৰি হাই 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 হাই। এই বিল্ডিংটো বনাওঁতে 2 কোটিমান গৈছে জানো পাই, এতিয়া বেছি যাব পাৰে ন, আমি কেনেকৈ গম পাম। খাই আছোঁ এতিয়া চাহ, চিংৰা আৰু আলু চপ। আৰু এইফালে এগৰাকীয়ে পোৱালিৰ লগত খেলি খেলি ঠিক আছে তেনেহ'লে চাহটো খাই লওঁ, আৰু ইমান ঠাণ্ডা লাগিছে এইখনকে লৈ আছোঁ। আৰু আজি বনাইছে চিকেন চপন্দা, মানে মোৰ ভিনদেউৱে বনাইছে, কিমান টেষ্টি হ'ব দেখিয়ে ভাল লাগিছে। চাহ তাহ খাই মেলি এতিয়া ভাতেই খাব হ'ল, এতিয়াহে ভিডিঅ'টো মানে ফোনটো হাতত লৈছোঁ। আৰু আজি ভিডিঅ'টো বহুত ছুটি হ'ল, তো ভাবিছোঁ আগতে এটা ৰেচিপি, চিম্পল ৰেচিপি এটা আছে, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এগৰাকী কি অকল ৰিলছ বনাই থাকে দিনটো, অকল ৰিল। তো সেইটো শ্বেয়াৰ কৰি দিওঁ, সেইটো আপোনালোকে চাব। তেতিয়ালৈকে মই ভাতটো খাই লওঁ। এয়া বায়ে নিমকি বনাই আছে, এনেকুৱা সৰু সৰুও বনাইছে আৰু এনেকুৱা ডাঙৰ ডাঙৰো বনাইছে। হৈয়ে গ'ল আৰু বনাই, এনেই ঘৰত খাবলৈকে বনাইছে বাৰু, একো অকেজন অহা নাই। আৰু এতিয়া ব'লক আপোনালোকক এটা ৰেচিপি দিওঁ। মই এয়া অকণমান তেল বাকিছিলোঁ বাৰু, ৰিফাইণ্ড অইল হয় এইটো, কিন্তু ইয়াত ইমানখিনি তেল বাচি গ'ল, এইখিনিতো এতিয়া ৱেষ্ট হ'ব। সেইকাৰণে মই ভাবিছোঁ এইখিনিয়ে বনাই দিওঁ। আপোনালোকে যি তেলতে বনাব বিচাৰে বনাব পাৰিব, খালি মই এতিয়া এইখিনি তেল আছে কাৰণে এইখিনিয়ে বনাই দিওঁ, ৱেষ্টনো কিয় কৰোঁ ন। এই নিমকি ভজা তেলখিনি বাকি দিলোঁ কাৰণে কালজিৰাবোৰ পৰি গ'ল। কালজিৰাবোৰ এনেও মই দিলোঁহেঁতেন, খালি এতিয়া কালজিৰা নিদিওঁ আৰু, কাৰণ এতিয়া ইয়াত কালজিৰা হৈয়ে আছে। এতিয়া এয়া গৰম হ'ল, ইয়াতে মই জিৰা কেইটামান দিলোঁহেঁতেন, কিন্তু এতিয়া নিদিওঁ, দি থোৱা আছে কাৰণে। আৰু এতিয়া দিম এনেদৰে একদম পাতলা পাতলাকৈ কাটি লোৱা পিঁয়াজ। আৰু দিম এটা জলকীয়া, মই মাজতে দুফাল কৰি দিছোঁ কেঁচা জলকীয়াটো, এইটো বহুত জ্বলা, সেইটো কাৰণে এটাই দিছোঁ মই। এয়া কি ধৰিব পাৰিছেনে নাই বাৰু? সৰু সৰুকৈ মই এয়া মিহি মিহিকৈ আলু কাটি লৈছোঁ, আৰু ৰঙালাও যিটো বাকলি হয়, সেই ৰঙালাও বাকলিটো কাটি লৈছোঁ। এনেকৈ একদম পাতলা পাতলাকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মই তাত দি দিম।
কিন্তু সেইখিনি দিয়াৰ আগত এতিয়া ইয়াত অকণমান হালধি দিব লাগিব। এতিয়া পিঁয়াজখিনিত অলপ কালাৰ আহিল ধৰিব পাৰিছে। এতিয়া ইয়াতে মই এইখিনি বাকি দিম। এয়া চাওক সৰু সৰুকৈ কাটি লৈছোঁ আলুখিনি, আৰু ৰঙালাওখিনিও বহুত সৰু সৰুকৈ পাতলা পাতলাকৈ কাটি লোৱা হৈছে। ৰঙালাও বাকলি মানে চব দেখিছে কিমান পাতলা পাতলাকৈ সৰু সৰুকৈ কাটি লৈছোঁ ৰঙালাও বাকলিখিনি আৰু আলুখিনি। ইয়াত মই 2টা আলু দিছোঁ, ৰঙালাও বাকলি অলপ আছিলে বাৰু। আলু নিদিয়াকৈও খাব পাৰে, আজি মই আলু দি দিছোঁ, কেতিয়াবা আলু নিদিয়াকৈও আমি এনেকৈ বনাওঁ। এয়া এইখিনি ভালদৰে লৰাই ল'লোঁ, আৰু এতিয়া মই ইয়াতে নিমখ দিম সোৱাদ অনুসৰি। দেখিছেনে এইখিনি মই ভাজি আছোঁ ধুনীয়াকৈ। আৰু ইয়াত কোনো মা মছলাৰো দৰকাৰ নাই। দৰকাৰ যদি আপোনালোকৰ যদি খাবলৈ মন যায় তেন্তে অকণমান স্পাইচিকৈ, তেনেহ'লে লাষ্টত একেবাৰে শেষত গৰম মছলা অকণ এড কৰি দিব পাৰে। কিন্তু ইমান মছলাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ, কাৰণ আমি মছলা নিদিয়াকৈ এনেকৈ বনাই খাওঁ। আৰু ৰঙালাও বাকলিটো এনেকৈ পেলাই দিয়াতকৈ কেতিয়াবা কেতিয়াবা এনেকৈ বনাই খাবচোন, খাই বহুত ভাল লাগে, বহুত টেষ্টি হয়, আৰু বনাবলৈও কিমান ইজি হয় দেখিছে। মিডিয়াম ফ্লেমতে এনেকৈ লৈ পেলাই এইখিনি ভাজি থাকিব। হাই ফ্লেমত কৰি দিলে আকৌ বস্তুটো দেই যাব যে, সেইটো কাৰণে পাতলা পাতলাকৈ কটা আছে যে, সেইটো কাৰণে কৈছোঁ। এনেকৈ মিডিয়াম ফ্লেমতে দি পেলাই বনাই থাকিব, আৰু সোনকালে হৈও যাব। এইখিনি মোৰ এতিয়া হৈ গ'ল। খুব বেছি 8 মিনিটমান লাগিছে ন, হয় নহ'ব, 8 মিনিটমান লাগিছে খুব বেছি বনাওঁতে। সোনকালেই হৈ গ'ল, মিহি মিহিকৈ কটা থাকে, সেইটো কাৰণে সোনকালেই হৈ যায়। আৰু এতিয়া আমি খাম। আপোনালোকেও ট্ৰাই কৰি চাব, বহুত বেছি টেষ্টি হয় আৰু ইমান ইজিও হয় দেখিছে। লৰালৰিকৈ এইটো আলহী চালহী আহিলে পিটিককৈ বনাই দিবচোন, খায়ো ভাল পাব আৰু ইমান ইজিও হয়। মই একো মছলা চছলা এড নকৰোঁ, আপোনালোকে দৰকাৰ হ'লে গৰম মছলা অকণ এড কৰি দিব। মই এতিয়া এইটো এনেকৈয়ে থ'ম আৰু অফ কৰি দিম। তো ঠিক আছে, আজিৰ ভিডিঅ'টোলৈ ইমানেই আছিল। আৰু ভিডিঅ'টো শেষলৈকে চাইছে যেতিয়া আপোনালোকৰ নিশ্চয় ভাল লাগিছে চাগে অলপ হ'লেও ন। তো প্লিজ ভিডিঅ'টো লাইক কৰি দিব, আৰু কমেণ্ট কৰিব কেনেকুৱা কেনেকুৱা আপোনালোকক ভিডিঅ' লাগে ভ্লগৰ বাহিৰেও। আৰু ঠিক আছে নহ'লে আৰু কৈ আছোঁ, হ'ব বাৰু, বাই দেই, বাই, গুড নাইট।